গোৱালপাৰা জিলা কৃষ্ণাই খণ্ড উন্নয়ন কাৰ্যালয়ত একাউণ্টেণ্ট হিচাপে কৰ্মৰত সাধনা দেৱী আজি নিজ কৰ্মৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰণ গ্ৰহণ কৰে। উল্লেখ্য যে সাধনা দেৱী 1996 চনৰ পৰা কৃষ্ণাই খণ্ড উন্নয়ন কাৰ্যালয়ত কৰ্মৰত আছিল। অতি মৃদুভাষী সাধনা দেৱী অৱসৰণ গ্ৰহণত তেওঁৰ কৰ্মীসকল যথেষ্ট আৱেগিক হৈ উঠা পৰিলক্ষিত হৈছে। ৰাইজক খুবেই ভাল পাওঁ। মই ইয়াতে 1996 পৰা কাম কৰিছোঁ। তেওঁলোকৰ সহায় সহযোগিতা মই যথেষ্ট পাইছোঁ, গতিকে তেওঁলোকক মই অন্তৰৰ পৰা ভাল পাওঁ। ষ্টাফৰ পৰা মই কোনো বেয়া ব্যৱহাৰ কোনোদিনে পোৱা নাই। এতিয়া কাম কাজৰ ক্ষেত্ৰত ময়ে তেওঁলোকৰ লগত ইটো এনেকৈ কৰিব লাগে, সেইটো এনেকৈ কৰি তাৰ নিয়মত নহয়, সেইটো তেওঁলোকক মই কৈছিলোঁ। কিন্তু তেওঁলোকে মোক কোনোদিনে অবাধ্য হোৱা নাছিল আৰু যি এনেকৈ কৈছিলোঁ সেনেকৈ তেওঁলোকে কাম কৰিব দিছিল। এতিয়া আপোনাৰ যিহেতু কি কৰিব, এতিয়া আপুনি ঘৰত বহি কি মানে কেনেকুৱা আপোনাৰ মনোভাৱটো লৈছে? ঘৰত এতিয়া মোৰ এটা নতুন জীৱন আৰম্ভ হ'ব। এই জীৱনটো কেইটামান দিন অলপ মই ৰেষ্ট ল'ম, তাৰপিছত কেনেকৈ আৰম্ভ কৰোঁ সেইটো আৰু চিন্তা কৰিহে আগবাঢ়িম। আৰু মোৰ ঘৰতো ৰেষ্ট লোৱাৰ কেনেকুৱা, মই গছ গছনি কৰি বিৰাট ভাল পাওঁ। মোৰ এখন সৰু নাৰ্চাৰীৰ দৰে বাগিচাও আছে, মই সেইখনতো কাম কৰিম। আৰু দ্বিতীয় পদক্ষেপটো কি ল'ম মই সেইটো চিন্তা কৰি ল'ম। কি ক'ব, যিহেতু দিনে ৰাতি আপোনালোকে বাইদেউক লগ পাইছিল, বাইদেউৰ কেনেকুৱা ধৰণৰ কাম কাজৰ ভিতৰত কেনেকুৱা ধৰণৰ আছিল? নাই, মইতো আজি মোটামুটি 15 বছৰমানৰ পৰাই আমাৰ দেৱী বাইদেউক একাউণ্টেণ্ট হিচাপে পাইছোঁ। তেওঁ ৰমায়িক ব্যৱহাৰ, তেওঁ সদায় ভাল কথাৰে ভাল ভাষাৰে কিবা ভুল হ'লেও উপদেশ দিছিল যে নহয় এইটো এনেকৈ নহয়, এনেকৈ কৰক। তেওঁক আমি যিখিনি দিছিলোঁ শুনামতে তেওঁ জীৱনৰ বেছিভাগ সময়ে কৃষ্ণাই উন্নয়ন খণ্ডতে চাকৰি কৰিল। 96 পৰা হ'লে আজি 2023 তেতিয়াহ'লে মোটামুটি 26-27 বছৰমান তেওঁ একেখন টেবুলতে বা একেখন উন্নয়ন খণ্ডতে চাকৰি কৰিল। গতিকে ইয়াৰ দ্বাৰাই বুজা যায় যে তেওঁ নিশ্চয় এজন সৎ ভাল চাকৰিয়াল। সেই হেতুকে তেওঁ ইমান দিনে ইয়াত চাকৰি কৰিবলৈ সক্ষম হৈছে। তো যিকি নহওক, বাইদেউলৈ সদায় আমাৰ সদ্ভাৱ থাকিব। তেওঁক আমি কোনোদিনেই কোনো ক্ষেত্ৰতে বেয়া পোৱা নাই। আৰু তেওঁ সদায় আমাক কেতিয়াবা যদি ৰাতিপুৱা কিবা ভুল কৰিছিলোঁ গালিও পাৰিছিল, কিন্তু আবেলি আকৌ মাতি আনি নিজে ঘৰৰ পৰা বনাই আনি চাহ মিঠাই খুৱাইছিল। গতিকে বাইদেউলৈ আমাক সদায় শ্ৰদ্ধা ভক্তি থাকিব।